District Drugs Disposal Committee pen ke Anglong rakiHormu mekekai pon. Assam government kapin khada teng pen Karbi Anglong arlo prekjam police station angkang arlo Raikomsaikhi atum keneplongtang rakiHormu doan narcotic lapen drugs psychotropic substance to be destroyed as per 1985 arona teng pen. District Drugs Disposal Committee Karbi Anglong atum pen patir piponsi matijong ni phai thomkep arni. Dipu manjaka cheleng atowarpi Buddhist temple adung rakhi brick halong mekekai pon. Mekekai pon ke Anglong rakiHormu amen lake heroin 12.550 kg, ganja 189.35 kg, morphine lake 2.8 kg. Lapen tablets 298 nos. Lapang rumpet pen 27 crore 55 lakhs 16,500 atangka. Black market along ador doji pusi SP Sanjip Care Saikia pen pherang ke atheno ninje pon. Prabjin pen Karbi Anglong arlo drugs kire matuma phan ikhangje phan rehabilitation center kimpon po. Lapen aron re pen hitikula da jo hor ke jora tuma phan pangthek pon po puta alangli ninje pon thu. অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি আমি ইতিমধ্যে কাৰ্বি আংলং জিলাত 2023 চনত দুবাৰ ড্ৰাগ আমি ডিষ্ট্ৰাকশ্যনছ কৰিছোঁ আপোনালোকে গম পায় ইতিমধ্যে আজি আমি প্ৰায় 64টা কেছৰ সৰ্বমুঠ প্ৰায় 27 কোটি 55 লাখ 16,500 টকা মূল্যৰ আমি ড্ৰাগ আজি ডিষ্ট্ৰাকশ্যন কৰিবলৈ ওলাইছোঁ ইয়াৰ ভিতৰতে আমাৰ 12 কিলো 550 গ্ৰাম আছে হেৰইন 189.35 কেজি আছে গাঞ্জা মৰফিন আছে 2 কেজি 800 গ্ৰাম আৰু টেবলেট আছে 2098 টা সো সৰ্বমুঠ ভ্যালু আমাৰ গোটেইখিনি বস্তু CID যেটো আমাৰ মূল্যায়ন কৰে 27 কোটি 55 লাখ 16,500 টকা আৰু এই গোটেই বছৰত এতিয়ালৈকে আমি এই আজিটো আমি হিচাপ ধৰিলে প্ৰায় 237 টা কেছৰ সৰ্বমুঠ 169 কোটি 68 লাখ 54,442 rupees এইটো ভ্যালুৰ আমি ড্ৰাগ আমি ডিষ্ট্ৰাকশ্যনছ আজি আমি কৰিম এই বছৰত আৰু আমি আশা ৰাখিছোঁ যে আমি অনাগত সময়ত যিমান আমাৰ ডিটেকশ্যনছ হৈছে সেইবিলাক আমি আকৌ তেনেকৈ প্ৰত্যেক 3 মাহে আমি কৰি যাম আৰু আমি সকলোকে আমি আহ্বান জনাইছোঁ আমাক এই গোটেই প্ৰক্ৰিয়াটোত আমাক এই গোটেই ড্ৰাগছ ডিটেকশ্যনৰ পৰা আদি কৰি আমাৰ এই ডিষ্ট্ৰাকশ্যনলৈকে প্ৰক্ৰিয়াটো যাতে সকলো ৰাইজে মিডিয়াই সকলোৱে আমাক যাতে সহযোগিতা আগবঢ়ায় ধন্যবাদ স্যার কোন থানার কেসবিলাক ইয়াতে বিভিন্ন থানাৰ কেছ আছে সকলো থানাৰ খটখটি আছে বৰপথাৰ আছে দিলাই আছে মাঞ্জা আছে বোকাজান আছে আপোনাৰ তাৰপিছতে বকলিয়া আছে দকমকা আছে এই থানাবিলাকৰ মাজত এনে কেছ সৰ্বাধিক কোনটো থানা তেনেকৈ কিবা এটা আছে সৰ্বাধিক আমাৰ দিলাই থানাত কেছ ৰুজু হৈছে এই হিচাপটো থানা ৱাইজ গোটেই ডিটেইল হিচাপটো এই মুহূৰ্তত নাই কিন্তু থানা ৱাইজ আমাৰ ডিলাইট মেক্সিমাম আমাৰ কেছ ডিটেকশ্যন হৈছে স্যার দিনক দিনে নিচাসক্ত যি ড্ৰাগছাসক্ত যুৱকবিলাক বৃদ্ধি পাই গৈ আছে আপোনালোকে আজি যি ড্ৰাগছ দহন কাৰ্যসূচী সম্পন্ন কৰিছে ইয়াৰ পিছত আপোনালোকে নৱপ্ৰজন্মক কি বুলি মেছেজ এটা দিব আমি উঠি অহা প্ৰজন্মক আমি ৰাইজক আমি আহ্বান জনাব বিচাৰিছোঁ এই যি ড্ৰাগছৰ ভয়াৱহতা সেয়া উপলব্ধি কৰি ইতিমধ্যে আমি বিভিন্ন ধৰণৰ বেলেগ আমি প্ৰগ্ৰামো ইতিমধ্যে কৰিছোঁ আমি বেলেগ এজেন্সিৰ লগত লগ লাগি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন পুলিচ এডমিনিষ্ট্ৰেশ্যন CRPF আমাৰ জুডিচিয়াৰী সকলোৰ লগত লগ লাগি আমি ইতিমধ্যে বহুত এৱাৰনেছ প্ৰগ্ৰাম কৰিছোঁ সকলোকে আমি আহ্বান জনাইছোঁ এই গহ্বৰত যাতে কোনো নপৰে আৰু এই যিটো ভয়াৱহতা ড্ৰাগছৰ ভয়াৱহতা বুজি পেলাই যাতে সকলোৱে এইটোৰ পৰা আঁতৰি আহি পেলাই ক'ৰবাত দেখিলেও যাতে আৰক্ষীক সহায় কৰি বা কোনো এজেন্সিক সহায় কৰি পেলাই এই ডিটেকশ্যনত সহায় কৰে আৰু এইটোৰ পৰা সম্পূৰ্ণ আঁতৰি থাকে তাৰে আহ্বান জনাইছোঁ আমি ড্ৰাগছ আসক্তিবিলাক কিবা ৰিহেবিলিটেশ্যনৰ কিবা চিষ্টেম আছে নেকি ৰিহেবিলিটেশ্যন আছে চিষ্টেম ইতিমধ্যে ৰিহেবিলিটেশ্যন চেণ্টাৰ কাৰ্বি আংলঙতো কৰিবৰ কাৰণে বৃহৎ ব্যৱস্থা লোৱা হৈছে অতি সোনকালে আপোনালোকে গম পাব এটা ৰিহেবিলিটেশ্যন চেণ্টাৰ কাৰ্বি আংলঙতো স্থাপিত হ'ব স্যাৰ আৰু এটা কথা আমাৰ যিটো চুলাইমদ লোকেল ৱাইন বুলি কয় এইটো ডিফু ষ্টেচনৰ প্লাছ আৰু পাৱাৰ হাউচ মাৰ্কেটত অপেনলি বিক্ৰী হৈছে তাৰ ওপৰত কিবা কাৰ্যসূচী হাতত ল'ব নেকি সময়ে সময়ে আমি যি আপুনি কৈছে অবৈধ সুৰা য'ত বিক্ৰী হয়
সেই আমি ডিষ্ট্ৰাকশ্যন আমি আৰু কেছ ৰুজু কৰোঁ আমি এক্সাইজকো হেণ্ড অভাৰ কৰি দিওঁ আমি প্ৰত্যেক সময়তে লৈ আছোঁ ব্যৱস্থা এইটো আমি আকৌ পুনৰবাৰ চাম আমি এক্সাইজৰ আমাৰ ছুপাৰিণ্টেণ্ডেণ্ট আমাৰ লগত আছে আমি তেখেতকো আমি অনুৰোধ জনাম যাতে এই যি চুলাই মদৰ যদি ক'ৰবাত আছে ব্যৱস্থা আমাৰ আৰক্ষী আৰু আমি এক্সাইজ ডিষ্ট্ৰিক্ট অফিচ ডেপুটি কমিশ্যনাৰ অফিচৰ সকলো যুটীয়াভাৱে আমি বিহিত ব্যৱস্থা ল'ম এই ব্যৱস্থাটো ছাৰ কেতিয়ালৈ ল'ম বুলি এইটো অনতিপলমে ল'ম আমি এইটো চলিয়ে আছে ড্ৰাইভ চলি আছে ইতিমধ্যে অলৰেডি এক্সাইজৰ ড্ৰাইভ চলি আছে আপোনালোকে চাগে অৱগত নহয় হয়তো ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ নিৰ্দেশনাত এটা টীম বনি পেলাই গোটেই জিলাত আমি ইতিমধ্যে এইটো অলৰেডি ডেইলি ছিষ্টেমত চলি আছে ধাবাবিলাকত চলিছে পাৱাৰ হাউচ মাৰ্কেটত ফুটপাথৰ মাৰ্কেটত ছাৰ এইটো অ'পেন হৈ আছে আৰু প্লাছ ষ্টেচনৰ আপুনি সোমাই গ'লেই দেখা পাব সন্ধিয়া বা দিনৰ ভাগত গ'লেও আমি নিশ্চয় এইটো আপোনাৰ এই আপুনি যিটো কৈছে এইটো আমি ডেফিনেটলি এইটো বস্তু চাম আৰু আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিম ধন্যবাদ